এডভাৰটাইজমেণ্টত আদিবাসীৰ কাৰণে 3% ৰিজাৰ্ভেশ্যন আছিল, কিন্তু আমি আমাৰ আদিবাসী মানুহৰ বা কেণ্ডিডেটৰ এজনৰো নাম অহা নাই। এইটো কেনেকৈ হ'ব? মই ক'ব বিচাৰিম যে যিহেতু মই এজনী আদিবাসী ষ্টুডেণ্ট, যিহেতু কিবা এডভাৰটাইজমেণ্টত আদিবাসীৰ কাৰণে 3% ৰিজাৰ্ভেশ্যন আছিল, কিন্তু আমি আমাৰ আদিবাসী মানুহৰ বা কেণ্ডিডেটৰ এজনৰো নাম অহা নাই। এইটো কেনেকৈ হ'ব? আমাক কিবা ভালকৈ যদি লিগালি কিবা নিয়মত চলিলে হয় বা চাকৰিটো দিলে হয়, আমাৰ আদিবাসী মানুহৰ নিশ্চয় কেইজনমান মানুহৰ নাম আহিলে হয়, কিন্তু অহা নাই। এইটোৱে মোৰ দুখ। আৰু মই এয়াই ক'ব বিচাৰিম যে আমাক লিগালি কিবা ট্ৰান্সফাৰেশ্যনটো লাগে। আমাৰ চিটৰ মাৰ্ক আমি যিমান এক্সাম দিছিলোঁ চবৰে কিবা মাৰ্কটো চাব বিচাৰোঁ আমি ইমানে। কৰ্মৰত চৰকাৰে মই ইয়াই নিমন্ত্ৰণ কিবা কৰিম যে যাতে সিহঁতে আমাৰ কিবাটো ভালকৈ নিয়ম লিগালি কিবাটো ৰিকুৱাৰমেণ্টটো চাকৰিটো দিয়ক। এয়াই।